নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু অসম এফেয়াৰ্ছ। আজি আমি আলোচনা কৰিম পঢ়ে ভাৰত কেম্পেইন সম্পৰ্কত। মিনিষ্ট্ৰী অফ এডুকেশ্যনে 100দিনীয়া ৰিডিং কেম্পেইন এইটো লঞ্চ কৰে, নাম দিয়ে পঢ়ে ভাৰত। কেতিয়াৰ পৰা? এই বছৰৰ অৰ্থাৎ 2022 চনৰ 1 জানুৱাৰীৰ পৰাই আৰম্ভ কৰে আৰু এইটো 10 এপ্ৰিললৈ চলিব। ইয়াৰ মেইন লক্ষ্যটো হ'ল আমাৰ কি, ষ্টুডেণ্টৰ যাতে আমাৰ ৰিডিং কেপাচিটিটো ইম্প্ৰুভ হয়, লাৰ্ণিং আমাৰ লেভেলটো ইম্প্ৰুভ হোৱাৰ কাৰণে আমাৰ ৰিডিংটো অতিকৈ প্ৰয়োজনীয় বস্তু। কাৰণ আমাৰ ৰিডিং নহ'লে আমাৰ কি নহয়, ক্ৰিয়েটিভিটি নহ'ব, ক্ৰিটিকেল থিংকিং নহ'ব, ভকেবুলাৰী এইবিলাক নহ'ব। গতিকে এইবিলাক গোটেইবিলাক এবিলিটি বঢ়োৱাৰ কাৰণে আমাৰ এইটো ৰিডিং কেম্পেইন লঞ্চ কৰে। আৰু আমাৰ কি হ'ল, চিলড্ৰেনত আমাৰ কি কৰিব, ছাৰাউণ্ডিংছৰ লগত ৰিয়েল লাইফ চিটুৱেশ্যন আমাৰ ৰিজোৱাৰ কাৰণে এইটো হেল্প কৰিব যদি আমাৰ ৰিডিংটো থাকে যায়। আপোনালোকে মনত পেলাব, যেতিয়া আমি সৰু থাকোঁতে কি শুনিছিলোঁ, সাধু কথা শুনিছিলোঁ। সাধু কথা শুনোতে তাত থকা আমাৰ যিটো নায়ক বা নায়িকা, তেওঁলোকৰ থকা আমাৰ জীৱনটো আমাৰ ৰিলেট কৰিছিলোঁ। তেনেকৈ আমাৰ যিকোনো বস্তু পঢ়িলে তাৰ লগত আমাৰ ছাৰাউণ্ডিংছৰ লগত আমাৰ ৰিলেট কৰিব পাৰিব। গতিকে আমাৰ কি হ'ল, এই ৰিডিং কেম্পেইনটো 100 দিনলৈ চলিব, 1 তাৰিখৰ পৰা আমাৰ কেতিয়ালৈ, 10 এপ্ৰিললৈ। তাৰপিছত আহক নেক্সট আমাৰ এই পঢ়ে ভাৰত কেম্পেইনৰ ফিচাৰ্ছ ক'বলৈ গ'লে, আমাৰ এইটো এই বাল ভাটিকাৰ পৰা গ্ৰেড 8লৈ হয়। বাল ভাটিকা মানে আমাৰ অসমীয়াত ক'লে আমাৰ প্ৰাক প্ৰাথমিকৰ পৰা ক্লাছ 8লৈ আমাৰ কি কৰিব, এইটো আমাৰ এই কেম্পেইনটো চলিব। তাৰপিছত পাৰ্টিচিপেণ্টছ অফ দ্য অল ষ্টেক হোল্ডাৰ্ছ, যাতে আমাৰ কি হয়, চিলড্ৰেনৰ লগতে আমাৰ টিচাৰ্ছ, পেৰেণ্ট, কমিউনিটি, এডুকেশ্যনেল এডমিনিষ্ট্ৰেটৰ এমংছ আদাৰ গোটেইবিলাকৰ যদি আমাৰ পাৰ্টিচিপেণ্ট হয়, তেতিয়াহে আমাৰ এই কেম্পেইনটো সফল হ'ব। এতিয়া কেনেকৈ সফল হ'ব চাওক। ধৰা হ'ল এখন স্কুলত আমাৰ যিকেইজন টিচাৰ আছে, সেই টিচাৰকেইজনে যদি একেলগে লাইব্ৰেৰী কিতাপ আমাৰ পঢ়াৰ এটা অভ্যাস কৰে, এতিয়া ধৰক স্কুলত আজৰি সময়ত সেই পঢ়ে, নাইবা ঘৰত লৈ যাই পঢ়ে, তেতিয়াহ'লে ষ্টুডেণ্টটো আমাৰ এইটো পঢ়াত আমাৰ আগ্ৰহী হ'ব। যদি আমাৰ টিচাৰে আমাৰ পঢ়ে, তেতিয়াহ'লে নিশ্চয়কৈ পঢ়িব। এতিয়া কথা হ'ল চাব, ঘৰত যদি আমাৰ মাক বা দেউতাকে আমাৰ বেছিকৈ মোবাইল চাই থাকে, ল'ৰা ছোৱালীও আমাৰ বেছিকৈ মোবাইল চাব বিচাৰে, তাৰপিছত যদি আমাৰ মাক বা দেউতাকে পঢ়ি থাকে, ধৰ কিছুমান এনেকুৱা আছে, ধৰ বেছি পঢ়িব নাজানে কাৰণে অসমীয়া ধৰ আমাৰ সমাজত আমাৰ কীৰ্তন ঘোষাখন থাকে বা নামঘোষাখন থাকে, নামঘোষা বা কীৰ্তন ঘোষাখনো যদি পঢ়ি থাকে, বা তাৰ ল'ৰা বা ছোৱালীজনেও আমাৰ সেইটো বেলেগ সেইখন কিতাপ নহয়, বেলেগ কিতাপ আমাৰ পঢ়াৰ কাৰণে চেষ্টা কৰে। গতিকে আমাৰ এনেকুৱাকৈ পেৰেণ্ট হওক, টিচাৰ হওক, গোটেইবিলাক কমিউনিটি যদি আমাৰ একেলগে আগবাঢ়ি আহে, তেতিয়াহে আমাৰ এইটো সফল হ'ব। তাৰপিছত কি হ'ব, এই আমাৰ যিটো কেম্পেইন, তাতে আমাৰ প্ৰত্যেক সপ্তাহৰ কাৰণে বেলেগ আমাৰ এই এটা ল'ব, এক্টিভিটি লোৱা যাব। প্ৰত্যেক সপ্তাহতে বেলেগ এক্টিভিটি যেতিয়া আমি লৈ থকা যাব, তেতিয়া আমাৰ ষ্টুডেণ্টখিনিও এনজয়েবল হ'ব, লাৰ্ণিংটো আমাৰ জয়ফুল লাৰ্ণিং হ'ব। গতিকে আমাৰ ষ্টুডেণ্টখিনি আমাৰ ইয়াতে বেছি ভাল পাব। তাৰপিছত আমাৰ কি হ'ব, এই ফ'কাছ অন ইণ্ডিয়ান লেংগুৱেজ, অকল যে আমাৰ এইটো ইংলিছ বা হিন্দীতে হয় সেইটো নহয়, আমাৰ ভাৰতীয় যিবিলাক আছে, মাডাৰ টাং হওক, লোকেল লেংগুৱেজ হওক, যাৰ যি লেংগুৱেজ আছে, আমাৰ অসমীয়া আছে, অসমীয়াত ল'ব। গতিকে আমাৰ গোটেইবিলাক এনেকুৱাকৈ যাই যিটো পাৰে আমাৰ সেইটোতে পঢ়িব পাৰিব। গতিকে তাৰপিছত এই নেক্সট আছে আমাৰ কি হ'ব, এইটো 21 ফেব্ৰুৱাৰীত আমাৰ মাডাৰ টাং ডে হিচাপে, আমাৰ ইণ্টাৰনেশ্যনেল মাডাৰ টাং ডে হিচাপে পালন কৰা হয়। আৰু এই দিনটো আমাৰ তাৰ মাজতে পৰিব। আমাৰ এই কেম্পেইনটো কেতিয়াৰ পৰা আছে, 1 জানুৱাৰীৰ পৰা 10 এপ্ৰিললৈ, আমাৰ মোটামুটি বিহুৰ কাষ পাব। গতিকে আমাৰ তাৰ মাজতে আমাৰ 21 ফেব্ৰুৱাৰীটো একদম পাৰিলে একদম মাজতে পৰাৰ নিচিনা হয়। যি হওক, সেই দিনটো আমাৰ ইয়াতে আমাৰ ইণ্টিগ্ৰেট কৰা গৈছে। গতিকে আমাৰ একেলগে আমাৰ এইটোও চোৱা যাব। তাৰপিছত নেক্সট আপোনালোকে জানে, আমাৰ নিউ এডুকেশ্যন পলিচি 2020 যিটো আমাৰ এই ৰিডিঙৰ ওপৰত ৰখা গৈছে, জয়ফুল ৰিডিং হ'ব লাগে, জয়ফুল লাৰ্ণিং হ'ব লাগে। গতিকে আমাৰ সেইটো আমাৰ গোটেইখিনি ইয়াতে আমাৰ কাভাৰ কৰিলে, আমাৰ এইটো যেতিয়া আমাৰ মাডাৰ টাং আছে, কৰা কথা আছে, গোটেইখিনি আমাৰ এইটো মানে কি হয়, আমাৰ নিউ এডুকেশ্যন পলিচিৰ লগত এই কেম্পেইনটো সামঞ্জস্য আছে। গতিকে আমাৰ একেলগে আমাৰ এইটো আগবাঢ়ি যাব, আৰু সকলোৰে যদি আমি সহযোগ কৰা যায়, আমাৰ নিশ্চয়কৈ এইটো সফলেই হ'ব। গতিকে আমাৰ ভিডিঅ'টো আছিল এইখিনিয়ে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।